হেল্ল' গাইজ, আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ এটা নতুন ঘৰুৱা ৰেচিপিলৈ। আপোনালোকে চাব পাৰে। আজি বতৰটো ঠাণ্ডা আছে ন, আজি এখন ডিমৰ ৰেচিপি এটা ট্ৰাই কৰোঁ, ঠাণ্ডা ৰেচিপি। চ' এইফালে মই আগতেই ৰেডি কৰি দিছোঁ, মানে আপোনালোকক এইটো পিঁয়াজৰ আপোনাৰ ভিতৰটো মই উলিয়াই দিছোঁ, আৰু পিঁয়াজৰ ভিতৰটো উলিয়াবলৈ একেবাৰে ইজি। আপোনালোকে এইখন ইউজ কৰিব, এইখন ব্যৱহাৰ কৰি ধুনীয়াকৈ এইটো পিঁয়াজৰ ভিতৰটো এৰুৱাই ল'ব। ঠিক তেনেকৈ মই বিলাহী সেইটো উলিয়াই দিছোঁ, আৰু এই পিঁয়াজৰ ভিতৰৰখিনি আৰু বিলাহীৰ সেইখিনি মই ইয়াত এটা ডিম এটা ভাঙি লৈছোঁ। জাষ্ট এটা ডিম ভাঙি লৈছোঁ, এটাত মই ধৰি লৈছোঁ যে ইয়াত অকল পিঁয়াজ বিলাহী আছে। জাষ্ট ইয়াত অকণমান নিমখ এড কৰিম মই সোৱাদ অনুসৰি। তাৰপিছত আজি মই পিঁয়াজটো অলপ বেলেগ ষ্টাইলত কাটিছোঁ, বিলাহীটো অলপ বেলেগ ষ্টাইলত কাটিছোঁ। জলকীয়া সেই চেম ষ্টাইলে কাটা আছে, যিটো ঘৰুৱা বনাই খাই ভাল লাগে, আৰু মোৰ জ্বলাটো মানে মোৰ মুখত লাগি থকা ভাল লাগে। তো আহক, ধনিয়া অলপ লৈ লৈছোঁ, ধনিয়াটো পিছত কাম আহিব, এতিয়া নাহে। তো মই এইটো কেনেকৈ ফ্ৰাই ৰিফাইন তেল দিছোঁ। মই ৰিফাইন মিঠাতেল দিব নালাগে, মিঠাতেলটো অকণমান ডাঠ যে, ইয়াত অকণমান মই ৰিফাইন তেল দি লৈছোঁ ধুনীয়াকৈ। দি লৈ পেলাই ইয়াত এতিয়া মই বিলাহী আৰু পিঁয়াজটো বহুৱাই দিম। তেনেদৰে বিলাহী দুটা, এইফালে পিঁয়াজ এনেকৈ বহুৱাই পেলাই এইটো অকণমান গৰম হ'বলৈ দিম। আৰু মই জুইৰ ষ্টিমটো অকণ কম ৰাখিম। ইয়াত অকণমান নিমখ মিলাই দিম। এনেকৈ চামুচেৰে মই আধা কৰি পেলাই বঢ়াই আছোঁ, কাৰণ তলখিনি যেতিয়া হেৰি হ'ব, ওপৰটো ধুনীয়াকৈ ষ্টিম হৈ আহিব। অকণমান ষ্টিম হ'বৰ কাৰণে অকণমান ঢাকি দিম। ঠিক এনেদৰে বইল ডিম দুটা গুচাই ল'লোঁ। দুটা নহয়, এজনৰ ভাগত দুটাকৈ 4টা বইল ডিম গুচাই ল'লোঁ, বাকলিকেইটা। আপোনালোকেও আপোনালোকৰ মানুহ অনুপাতে কেইটাকৈ শ্বেয়াৰ কৰে দি লৈ ল'ব পাৰে। এইটো অকণমান বেলেগ ৰেচিপিত বনাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকেও বনাব। ডিমকেইটাত মই অকণমান পকিয়াই লৈছোঁ, দাখনত দি অকণমান আঁচ কৰি লৈছোঁ, কাৰণ তাত মছলাটো আৰু তেলটো ডিমটোত সোমালে খাই পেলাই ভাল লাগে। ডিমকেইটা ধুনীয়াকৈ ইয়াত মই তেলত দি দিলোঁ। তেলত দিয়াৰ পিছত অকণমান ডিমকেইটাও ফ্ৰাই হ'ব, লগতে এইটো 50% ষ্টিম হৈ গৈছে। এইখিনিও আৰু অকণমান 50% লাগে ষ্টিম হ'বৰ কাৰণে। ফ্ৰাই কৰা হৈ গ'ল। ফ্ৰাই কৰা হৈ যোৱাৰ পিছত মই ধুনীয়াকৈ প্লেটত উলিয়াই ল'লোঁ। তাৱা গৰম হ'ল, মিঠাতেল অকণ ঢালি ল'লোঁ। এতিয়া ফালি থোৱা জলকীয়াকেইটা ধুনীয়াকৈ গৰম তেলত দি দিলোঁ। দিয়াৰ পিছত অকণমান সময় পিছত পিঁয়াজকেইটা দিলোঁ। পিঁয়াজকেইটা দি অকণমান সময় লৰাই লৈ পেলাই পিঁয়াজকেইটা আৰু জলকীয়াকণ ভাজি ল'ব লাগিব। যাতে মই আগতেও কৈছোঁ, পিঁয়াজৰ ভিতৰত থকা জলটো আৰু ইয়াত তেলৰ কম্বিনেশ্যনটো যেতিয়া মিলি যাব, তেতিয়া মানে খানাৰ টেষ্টটো এটা বেলেগ হয়, যিটো ঘৰুৱা আমি বনাওঁ। এতিয়া বিলাহীৰ পৰা দি দিলোঁ।
বিলাহী দুটা দিছিলোঁ। তাৰপিছত অকণমান সময় ঢাকি দিব। তাৰপিছত মই অকণ ধনিয়া চপ কৰি লওঁ, যিটো নেকি আমাৰ ঠাণ্ডা কাৰীটো খাই ভাল লাগিব। আৰু ঘৰুৱা পদ্ধতিত খানা বনালে ধনিয়া অকণমান দিলে তাৰ মজাই বেলেগ হয়। ধুনীয়াকৈ লৰাই ল'লোঁ। লৰাই লৈ এতিয়া নিমখ দিছোঁ। নিমখ দিয়াৰ পিছত ইয়াত জিৰা পাউডাৰ, ধনিয়া পাউডাৰ অকণ, আৰু ৰেড চিলি পাউডাৰ। মই স্পাইচি ভাল পাওঁ সেইকাৰণে ৰেড চিলি দিছোঁ। হালধি পাউডাৰ অকণমান আৰু হালকাচা স্লাইট গৰম মছলা অকণমান দিছোঁ। দি পেলাই ধুনীয়াকৈ এতিয়া এইখিনি লৰাই লওঁ। লৰাই লৈ অকণমান পানী এড কৰিছোঁ, কাৰণ মই গ্ৰেভি বনাইছোঁ ন আন্দা কাৰী। চ' অকণমান পানী এড কৰিলোঁ। আপোনালোকে সেই অনুপাতে পানীটো ব্যৱহাৰ কৰিব। এতিয়া মই ধনিয়া পাতকেইটা চপিং কৰি থৈছিলোঁ যে সেইকেইটা অকণমান দি দিছোঁ। দিয়াৰ পিছত অকণমান লৰাই দিওঁ। এতিয়া মই পিঁয়াজ, বিলাহী আৰু ডিমকেইটা গ্ৰেভিকণত দি দিম। তেতিয়া ভিতৰৰ ফালৰ পৰা যি অথনি ষ্টিম কৰোঁতে ভিতৰৰ ফালৰ পৰা সিজি গৈছিলে, বাহিৰ ফালৰ পৰা অকণমান ষ্টিম হ'ব আছিলে, গ্ৰেভিৰ মাজত সুমুৱাই দিম। সুমুৱাই দি পেলাই ডিমকেইটাও দি দিম। ডিমকেইটা দি পেলাই এনেকৈ 5-7 মিনিটমান এটা বইল হ'বলৈ দিম। বইল হৈ যোৱাৰ পিছত তাৰপিছত আমি আকৌ, কাৰণ গোটেইখিনি বস্তু ডিম বইল কৰি পেলাই ফ্ৰাই কৰি লোৱা হৈছে, আগতে বিলাহী ষ্টিম কৰি লোৱা হৈছে, অনিয়ন ষ্টিম কৰি লোৱা হৈছে। ঠিক তেনেদৰে এতিয়া অকণমান তাৰ ভিতৰত মছলাটো সোমাবলৈ কাৰণে অকণমান ঢাকি দিয়া হৈছে। ঢাকি পেলাই যেতিয়া তাত ভাপত মছলাখিনি সোমাব, তেতিয়া তাৰ এটা টেষ্টেই বেলেগ আহিব। চ' সেইকাৰণে এতিয়া অলপমান ঢাকি দিয়া হৈছে। 7 মিনিটমানৰ পিছত আকৌ আমি তাৰ বাচি আছিলে অকণ লাষ্টত দি দিওঁ। প্ৰায় হ'বলৈকে হৈছে, হৈ গৈছে। ঢাকন মই খুলিলোঁ। খুলি লৈ পেলাই ধনিয়া অকণমান ওপৰত দি দিলোঁ। আৰু ধুনীয়াকৈ অকণমান লৰাই দিওঁ। লৰাই দিয়াৰ পিছত ভিতৰৰ গোটেইখিনি হৈ গৈছে ধুনীয়াকৈ। আৰু দেখিছে কাৰীটো দেখিবলৈ কিমান ধুনীয়া হৈছে। ঠিক আপোনালোকেও তেনেকৈ ঘৰতে কেতিয়াবা মন গ'লে অলপ বেলেগ ষ্টাইলত, ঘৰুৱা ষ্টাইলতে বেলেগ পদ্ধতিৰে বনাব মন গ'লে ঠিক এনেদৰে বনাই খাব, এটা বেলেগেই সোৱাদ পাব। চ' অলৰেডি ৰেডি হৈ গৈছে। এয়া ধুনীয়াকৈ ভাল খাদ্য সুস্বাস্থ্য। চ' মছলা কম, এনেদৰে ঘৰতে আপোনালোকে নিজে বনাই খাব পাৰে। আজি বতৰ ঠাণ্ডা কাৰণে মই ডিম ট্ৰাই কৰিলোঁ, আপোনালোকেও তেনেকৈ ট্ৰাই কৰিব। আৰু নতুন ডিছ যদি আপোনালোকৰ মতে কিবা বনাব পাৰি, আপোনালোকে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু মই আৰু শেষত এটাই কথা কওঁ, গুড ফুড, গুড হেল্থ। চ' থেংক ইউ ছ' মাছ।